নমস্কাৰ বন্ধুসকল, মই কৰবী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ এটি বইল ফিছৰ ৰেচিপি। তো দেৰি নকৰি বলক আমি ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। মই তাৰ বাবে লৈছোঁ অকণমান মাছ। মই মাছখিনি সৰু সৰুকৈ কাটি লৈছোঁ। তাৰ ওপৰত মই এতিয়া ইয়াতে মিক্স কৰিম সৰু সৰুকৈ কাটি লোৱা পিঁয়াজ, আদা, নহৰু আৰু দুটি কেঁচা জলকীয়া। আৰু মই অকণমান দৈ লৈছোঁ। দৈখিনি মই মিক্সিত ফেটি লৈছোঁ। আপোনালোকে বিচাৰিলে হাতেৰেও ফেটি ল'ব পাৰে। মই কিন্তু মিক্সিত ফেটি লৈছোঁ। এতিয়া দৈখিনি দি অকণমান জিৰা গুড়ি আৰু অকণমান জালুকৰ গুড়ি দি এইখিনি মিক্স কৰি ল'ম। তাৰে পিছত দিম আদা, নহৰু, কেঁচা জলকীয়া আৰু পিঁয়াজখিনি দি এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। মই ইয়াতে অকণমান নিমখ আৰু অকণমান ভোট জলকীয়াৰ আচাৰৰ তেল আৰু অকণমান কেঁচা মিঠাতেল দি লৈছোঁ। এইটো ৰেচিপিটো বনাবলৈ তেনেই সহজ, বেছি সময়ো নালাগে। 10 মিনিটৰ ভিতৰত হোৱা এটি ৰেচিপি। তো মই ইয়াতে কেঁচা মিঠাতেল দিলোঁ আৰু এতিয়া অকণমান ভোট জলকীয়াৰ আচাৰ দিম। দি এইখিনি মিক্স কৰি ঢাকনি পাত মাৰি মই কুকাৰত এটা চিটি আহিবলৈ দিম। একেবাৰে সহজ। মই ভাতৰ লগত এইটো বহাই দিম, টিফিনটো দি পেলাই এটা চিটি আহিবলৈ দিম। আপোনালোকে বিচাৰিলে কুকাৰত একাপমানৰ জোখত পানী দি তাত এটা চিটি আহিব দিব পাৰে ঢাকনি পাত বন্ধ কৰি। মই কিন্তু ভাতৰ লগতে দি দিম। তো একেলগে হৈ যাব। এয়া আমাৰ হৈ গ'ল। মই ভাতৰ লগত বহাই দিয়াৰ কাৰণে বহুৱাটো নেদেখালোঁ আপোনালোকক। এয়া চাওক, হৈ গ'ল। খাবলৈ খুবেই টেষ্টি হয়। আপোনালোকে যদি খোৱা নাই এবাৰ নিশ্চয় ট্ৰাই কৰিব। সঁচাকৈ খুব ধুনীয়া হয়। ট্ৰাই কৰিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।